তো নমস্কাৰ বন্ধু হকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। আৰু আজিৰ পৰা মই ভিডিঅ' বনোৱা ষ্টাৰ্টিং কৰিছোঁ। আপোনালোক সকলোৱে সাপোৰ্ট কৰি যাব। এতিয়া মই বৰ্তমান গৈ আছোঁ নবদা ঘৰলৈ। পিছফালে দেখিছোঁ ইমানখিনি দেখিছে গৈ আছোঁ। বৰ্তমান আমি কালি ৰাতি ইয়াতে থাকিবলগীয়া হ'ল আধাতে। আৰু ব্লগটো আধা ৰাস্তাৰ পৰা মই ষ্টাৰ্ট কৰি দিলোঁ। তাৰপৰা ষ্টাৰ্ট কৰিবলৈ টাইম নাপালোগৈ, অলপ প্ৰব্লেম হ'ল। তো ব্লগ চাই থাকক, আজিৰ ভিডিঅ'টো চাই ভাল লাগিব। এয়া চাওক, আৰু পিছফালৰ এয়া চাওক, এওঁলোকৰ ঘৰো বহুত ধুনীয়া ধুনীয়া হয় বা কাঠেৰে বনোৱা হয়। ইমান ধুনীয়া ধুনীয়াকৈ বনাই দিছে কাঠেৰে, বহুত মজা লাগিছে। মোৰতো গাছ চাই থাকি ভাল লাগিছে। মানে চাওক এইবিলাক ঘৰ। গাইছ, মই এতিয়া গৈ আছোঁ মেউলে। আপোনাৰ তাতে বহুত ধুনীয়া এখন পাৰ্ক আছে, যিটো পাৰ্কটো মই আপোনালোকক দেখাম। চাই চাওক ভিডিঅ'টো, ভাল লাগিব। আৰু এয়া আছে মেউলে যোৱা ৰাস্তা। ইয়াতে ৰাস্তাৰ তলেদি পুৰা নদী আছে, বহুত ধুনীয়া। তো বলক গাইছ, মই এতিয়া গৈ আছোঁ। আৰু চাওক, অৰুণাচল ৰাস্তাৰ কিনাৰে কিনাৰে ধুনীয়া চাহৰ বাগান আছে। আৰু মাজতে ৰাস্তাটো আছে বহুত ধুনীয়াকৈ, কিনাৰে বহুত ধুনীয়া সেউজীয়া। গাইছ, মই এতিয়া পাই গ'লোগৈ মেউত। আৰু অলপ আগতে পাৰ্কখন আছে, অলপ যাওঁ আমি পাৰ্কখনকে অলপ ফুৰোঁগৈ। এতিয়া মেউত সোমাইছোঁ। মেউতে ইয়াতে ধুনীয়া এটা পাৰ্ক বনালে, ইয়াতে বহিবৰ কাৰণে বহুত ধুনীয়াকৈ আছে। আৰু আমাৰ ভাৰত কা চান লগাই দিছে বহুত ধুনীয়াকৈ, ভাল লাগিছে। এইবিলাক চাওক, বহুত ধুনীয়াকৈ বহিবৰ কাৰণে জেগা বনাই দিছে। চাওক, সোমাইছোঁ আৰু ভাল লাগিছে পাৰ্কত সেইখিনি। চাই যাওক ভিডিঅ'টো, ভাল লাগিছে পাৰ্কটো। পাৰ্কটো চাই যাওক, এয়া আছে হৰিণ, অন্যান্য চিংটো বহুত ধুনীয়াকৈ বনাই দিছে। চাই যাওক ভিডিঅ'টো আপোনালোকে, স্কিপ নকৰাকৈ। আৰু বহুত ধুনীয়া ধুনীয়া বস্তু আছে, মই দেখাম য'ত নেকি। আৰু আগলৈ আছে, মই বহুত যাব লাগে আৰু যাব পৰা নাই। আৰু এইজনক চাওক, আপোনালোকে যদি চিনি পাইছে কমেণ্ট বক্সত জনাব, কমেণ্ট কৰি। আৰু এই পাক সৰুকৈ চাওক। আৰু পাৰ্ক ভাল লাগিছে। মেউ নতুনকৈ বনাইছে বোলে, শুনিছোঁ, ভাল লাগিছে। এইটো চাওক, ৱাও, ইমান ধুনীয়াকৈ বহি আছে। এয়া চাওক, চৰাই, কি চৰাই বাৰু এইটো ক'বচোন কমেণ্ট কৰি। আৰু এয়া হৈছে হৰিণ। গাইছ, মই এতিয়া বৰ্তমান ওলাই আহিলোঁ মেউৰ পৰা। এতিয়া মই গৈ আছোঁ অৰুণাচল প্ৰদেশৰ লাষ্ট গাঁও, মানে চকমা বস্তিত গৈ আছোঁ, যিটো নেকি পাহাৰত মাজত আছে। আৰু একচুৱেলি এইটো লাষ্ট বস্তি নহয়, মই যিটো মোৰ নৱহঁতৰ গাঁৱত যাম। মোৰ নৱহঁতৰ গাঁওখন পাৰ হৈ কিনি এখন নদী পোৱা যায়, যিটো নদী আপোনালোকে নেক্সট ব্লগত দেখিব পাব। এই নদীখন পাৰ হৈ কিনি যিটো গাঁও আছে, সেই গাঁওখনে লাষ্ট হয় সিহঁতৰ চকমা বস্তি চবতকৈ একদম লাষ্ট অৰুণাচল প্ৰদেশৰ। তো মই তালৈ যাব নোৱাৰিম, কিন্তু আপোনালোকক মই নদীখন দেখাম। আপোনালোকে নেক্সট ব্লগত নদীখন চাবলৈ পাব। তো চাই থাকক ভিডিঅ'টো, স্কিপ নকৰাকৈ শেষলৈকে। গাইছ, আপোনালোকে ভাবিছে চাগে মই পাহাৰৰ মাজে মাজে ক'লৈ গৈ আছোঁ। মই পাহাৰৰ মাজে মাজে আপোনাৰ গৈ আছোঁ অৰুণাচল একেবাৰে লাষ্ট, য'ত নেকি চকমা বস্তি আছে, তাতে যাম। আৰু এতিয়া নদী পাৰ হৈ বহুতখিনি যাব লাগে বুলি কৈছে, গৈ আছোঁ। আৰু বন্ধুসকল চাই যাওক আপোনালোকেও, মই আপোনালোক আৰু দেখাম চকমা মানুহবোৰ কেনেকৈ থাকে, কি কৰে। আৰু এইবোৰ চাওক, সৰু সৰু ঘৰ,
এইবিলাক পথাৰৰ মাজে মাজে আছে এইবিলাক ঘৰ ৰখা হেৰি কি কয় জংঘল ৰখা কিবা ৰখা হয়তো চাগে মই নাজানো বৰ ধুনীয়া ধুনীয়াকৈ বনাই দিছে মানুহৰ ঘৰো আছে মানুহ আছে গাইছ মই এতিয়া গৈ আছোঁ নদীৰ ফালে যিটো নদী আমি পাৰ হৈ যাম আৰু ফাৰ্ষ্ট নদী এইটো যিটো নেকি আমি আপোনালোকে পাহাৰ দেখিছে বগা বগা ন তাৰ তলতে আছে নদীখন আৰু আমি সেইফালে গৈ আছোঁ নদীখন পাৰ হ'ম তাৰপিছত যাম আৰু এনেতে গৈ আছোঁ আৰু এইফালে তামোল বাগান কিবা কিবি ঢেৰ আছে চাব এতিয়া আমি এতিয়া নামি গৈ আছোঁ চব বেকগ্ৰাউণ্ডটো বিৰাট কষ্ট হৈছে দোস্তিহঁত ফাইনেলি গাইছ আমি এতিয়া নদী পাই গ'লোগৈ এতিয়া নদীৰ পৰা আমি নাৱত উঠিম আৰু এতিয়া নাৱত উঠিবলৈ গৈ আছোঁ এইটো হৃদয় পৰা শিল আছে ইয়াত নদী কাষতে মানে নদী হয় পানীটো অলপ শুকাইছে আৰু এইফালে নদীটো চাওক এইটো নদীটো ওচৰত পোৱাগৈ নাই আমি ডাঙৰ নদী হয়তো এতিয়া ওচৰত পামগৈ আৰু এই শিলে শিলে গৈ আছে চাওক শিলবোৰ কেনেকৈ আছে আপোনালোকে চাওকচোন বম শিল আছে কিন্তু তেওঁলোকৰ ইয়াত একচুৱেলি বহুত ভিতৰুৱা অৰুণাচল একদম শেষৰ হয় ন সেইকাৰণে তেওঁলোকে পকা ঘৰ বনোৱা নাই হাবিৰ জংঘল মাজত থাকে যেতিয়া চ' সেইকাৰণে এইবিলাক চাগে এনেদৰে পৰি আছে পেলনীয়া হয় বলক নাওখন ওপৰলৈ আছে বুলি ক'লে এয়া আহি আছোঁ এইখনে নেকি নাওখন মোক ধৰিব পৰা নাই সৰু নাও বহুত কষ্ট হৈছে গাইছ ইমানখিনি বেগ পকিছোঁ নবৌৱে একদম কেঁচুৱা লৈছে যেতিয়া মোৰ পালত গোটেইখিনি পৰিছে বিৰাট কষ্ট হৈছে আৰে চলো লৈ লওঁ এইখনে নদী চাৰিওফালে বড়ো পাহাৰ প্ৰকৃতি ইয়াতে মানুহো আছে চাওক না বহুত ভয় লাগিছে ভয় গৈছোঁ দৈ গাইছ বহুত ভয় লাগিছে বা নাওটো কেনেকৈ লৰালৰি কৰিছে আমি এইফালে যাম ফাইনেলি আমি পাৰ হৈ আহিলোঁ মানে সোঁতৰ মাজেৰে নাওখন পাৰ কৰি আমাক যে পাৰ কৰিলে দাদাহঁতক বহুত বহুত ধন্যবাদ কিন্তু দেই চাওক ফাইনেলি আমি পাৰ হৈ আহিছোঁ এতিয়া ধাননিৰ মাজে মাজে গৈ আছোঁ এইবোৰ গোটেই ধান হয় ধাননিৰ মাজে মাজে গৈ আছোঁ আৰু পিছফালে গোটেই পাহাৰ দেখিছে কৈ থাকক এতিয়া এনেদৰে এইফালে গৈ আছোঁ পাহাৰৰ মাজে মাজে বুলি ক'ব লাগিব একদম পূৰা চাৰিওফালে পাহাৰ আৰু ইয়াৰ মাজে মাজে মই গৈ আছোঁ বহুতো যাব লাগে এজন দেখিছে গৈ আছে মই সেইটো ৰাস্তাই গৈ আছোঁ পূৰা বহুত দূৰ এইফালে চাওক পাহাৰ এইফালেও পাহাৰ আগফালেও পাহাৰ আছে আগফালে পাহাৰ আছে পাহাৰ মাজেদি মই আকৌ এতিয়া সোমাই যাম পূৰা চাই যাওক ভিডিঅ'টো স্কিপ নকৰাকৈ গাইছ পানী বহুত পিয়া লাগিছে উপায় নাই সেইটো পানীটো খাবলগীয়া হৈছে ঝৰ্ণা পানী পূৰা পিয়া লাগিছে সেইকাৰণে খাবলগীয়া হৈছে চাওক উপায় নাই বহুত লেতেৰা বুলি কৈছে কিন্তু পানী জানো কোনোবা চোৱা কৰিব পাৰি নোৱাৰি ন চ' খালোঁ আৰু এনেকৈ আগবাঢ়ি গৈ আছোঁ আমি আৰু এইখিনি পাৰ হৈ এতিয়া আকৌ আমি ইফালে যাম এইটো ৰাস্তাতে আমি এতিয়া গৈ আছোঁ আৰু দেখিবলৈ পোৱা মতে ওপৰলৈতো পূৰা পাহাৰ আছে যিটো নেকি আপুনি কৈছিলোঁ এয়া লাহে লাহে যিমান ওচৰ চাপি আহিছোঁ পাহাৰটো ডাউন হৈ গৈছে দূৰৰ পৰা কিন্তু ওপৰত আছিলে চ'
গৈ আছোঁ চাই যাওক ভিডিঅ'টো গাইজ যিটো নেকি আপোনালোকক উপস্থিত কৰিছিলোঁ মানে গাঁওখনৰ কথা কৈছিলোঁ আমি এতিয়া এই গাঁওখনৰ মাজে মাজে গৈ আছোঁ ৰাস্তা আৰু আপোনালোক যিটো নেকি তলৰ পৰা পাহাৰটো দেখাইছিলোঁ যে দেখাইছিলোঁ সেই পাহাৰখনতে আমি গৈ আছোঁ বৰ্তমান যিটো পাহাৰ আপোনালোকে দেখিছিলে সেইটো পাহাৰতে আমি গৈ আছোঁ এতিয়া ভিডিঅ'টো আৰু এই গাঁওখনৰ ঘৰ চাওক আৰু যিহেতুকে মেয়ত ঘৰ আছিলে সিহঁতৰবিলাকৰ ঘৰ হয় কাঠেৰে বনোৱা ইয়াত এতিয়া বাঁহেৰে ঘৰ দেখিছোঁ মানে সম্পূৰ্ণ বেলেগ ইয়াতো মানে আচৰিত পাই গৈছোঁ ভাবিছিলোঁ ইয়াতো এনেকৈ হ'ব বুলি কিন্তু ইয়াত সম্পূৰ্ণ বেলেগ হয় এছ ফুল বেকগ্ৰাউণ্ড চাৰিওফালে পাহাৰ গৈ আছোঁ বগাই বগাই এয়া ভণ্টি নবৌহঁতে গৈ আছে আগফালে মই গৈ আছোঁ বহুত ভাল লাগিছে ভাই মূলৰ বাগান বহুত ডাঙৰ বাগান হয় দুই চাইডে আছে এইফালে আছে চব মাজতে ঘৰ আছে বাগান আছে ফাইনেলি গাইছ আমি এতিয়া পামগৈ আৰু এতিয়া বৰ্তমান আমি গৈ আছোঁ আৰু অলপ সময় পাছতে আমি পামগৈ সেইটো ৰাস্তাতে আমি গৈ আছোঁ এতিয়া বৰ্তমান আমি অলপ ভাল ৰাস্তাত পালোঁগৈ মানে পাহাৰৰ মাজতে এতিয়া অলপ ৰেষ্ট লৈ লওঁ গাইছ আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ যদি চাই ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু পাৰিলে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই